আমাৰ ইয়াৰ বৰদেউতা গাঁৱৰে জ্যেষ্ঠ, কিন্তু বৰদেউতা ঘৰলৈ ভালেখিনি মানুহ আহে নানা সমস্যা লৈ, আৰু সেই সমস্যা আমাৰ অসমীয়া ঔষধৰ দ্বাৰা আমাৰ বৰদেউতাই আৰোগ্য কৰি আহিছে। ভালেখিনি সমস্যা লৈ আহে। তাৰে মাজত আমি অতি বিখ্যাত বুলি জানো অস্থমাৰ যিটো ঔষধ, এইখিনিদি বহুখিনি মানুহক উপকৃত কৰিছে। আজি বৰদেউতাৰ ওচৰলৈ আহিছোঁ, বৰদেউতাক সুধিছোঁ, হয়নে? আপুনি দৰৱটো কেনেকৈ দিয়ে ৰাইজক? দৰৱটো কোমল পাত আনি পিচি পেলাই লোহাৰ খুন্দনাত খুন্দি পিচি তাৰ ৰস উলিয়াই ফিল্টাৰ পানীৰ লগত বনাই, আৰু তাত জালুক, লং, পিপলি আৰু জাই, এই চাৰিটা দৰৱ খুন্দি পেলাই মিহি কৰি লৈ দিব লাগিব। তেনেকেই মানুহক দি পেলাই তেনেকৈ দি তাৰপৰা ৰাতিপুৱা খালী পেটত সৰু ল'ৰা ছোৱালী হ'লে 2 চামুচ, ডাঙৰ 65 বছৰ বয়সৰ খাবলৈ হ'লে 4 চামুচ খাব লাগিব ৰাতিপুৱা খালী পেটত। আৰু গধূলি ভাত খোৱাৰ আগত 4 চামুচ খাব লাগিব। তেওঁ ডিঙিটো বাজি থাকে আৰু বুকুখনৰ হেঁফনি হৈ থাকে, হেঁফনি ভাল হৈ যাব। ঠিক আছে। আমাৰ ককাই আজি আমাক জনালে হাঁপানী ৰোগ বা এস্থমাৰ যি অসুখ, মানুহে বৰ কষ্টকৰ, এই কষ্টকৰ অসুখটো অসমীয়া থলুৱা উদ্ভিদৰ দ্বাৰা তেখেতে আৰোগ্য কৰি আহিছে। আপোনালোকে উদ্ভিদজোপা দেখিলে হয়তো চিনি পাব। আমি যেতিয়া কোনো বুট মাহ বা তেনেকুৱা ধৰণৰ বিলাবৰ সময়ত কেতিয়াবা কলপাতৰ অভাৱত সেই গছজোপাই ঠাল এটা আনি পেলি সেই পাতত আমি দিয়াৰ আমাৰ মনত আছে। হয়তো সেইজোপা কওঁতেই আপুনি বুজি পাইছে, মৌলীয়া গছ। এই মৌলীয়া গছৰ যে এনেকুৱা এটা মহাত্মা আছে, আমি আগতে জনা নাছিলোঁ। আজি আমাৰ বৰ্তাৰ পৰা জানিব পাৰিছোঁ। সঁচাকৈ আমি কিমান মহৌষধীয় পৰিপূৰ্ণ এখন ৰাজ্যত বাস কৰিছোঁ চাওকচোন। আমাৰ ককাক ধন্যবাদ। আৰু ককাই বহুত অসমীয়া ঔষধ দি, প্ৰমাণিক ঔষধ দি পেলাই বহু হাজাৰ হাজাৰ মানুহক উপকৃত কৰিছে। মই অইন এটা অসমীয়া ঔষধৰ মই আপোনালোকৰ আগত তেখেতৰ দ্বাৰা ব্যক্ত কৰিম। আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ।